হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কন্দৰ্প কুমাৰ ব্লগছলৈ। আজি দেখাম এটা বেলেগ ধৰণৰ এটা মোৰ নিজৰ ভাল লাগিছে দেখি, চ' আপোনালোককো ভাবিলোঁ দেখাওঁ বুলি। মই বিশেষ কাম এটাত আহি আছিলোঁ ঘৰৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে। চ' আহক দেখাবলৈ চেষ্টা কৰিম আপোনালোকক মই সেই বিশেষ কি আছে আজিৰ ভিডিঅ'টোত। এইয়া দেখিবলৈ পাইছে আপোনালোকে কিছু দূৰত আমাৰ ফাললৈ আহি আছে এখন ঘোঁৰা গাড়ী। এই ঘোঁৰা গাড়ীত কি আছে দেখাম। ঘোঁৰা গাড়ীৰ যিটো আগত ঘোঁৰা গাড়ী লৈ মানুহে বেপাৰ কৰিছিল, সেই প্ৰৱণতাটো আজি দেখিলোঁ। কেইজনমান ডেকা বন্ধুৱে ঘোঁৰা গাড়ীত বিভিন্ন ধৰণৰ বিক্ৰীজাত সামগ্ৰী লৈ আহি আছে। আমি বহুদিনৰ আগতে অতীজতে দেখিছিলোঁ ঘোঁৰা গাড়ী লৈ বেপাৰ কৰা। এয়া আকৌ দেখিবলৈ পাইছোঁ। এই কৰোণাৰ দুৰ্যোগৰ সময়ত তেওঁলোক এই দাদাকেইজনে এই ঘোঁৰা গাড়ীত বিভিন্ন ধৰণৰ সামগ্ৰী লৈ বিক্ৰীৰ বাবে ওলাই আহিছে। তেওঁলোকে কি আনিছে ভাল লাগিছে, তেওঁলোকৰ পৰা জনাব চেষ্টা কৰিম। ভাল লাগিছে। আৰু এই দাদাজনে ইফালৰ পৰা আহি আছিল, তেওঁ কৈছে দেখি ভাল লাগিছে। আজিৰ বহু দিনৰ মূৰত দেখিছোঁ এনেকুৱা এক পৰিৱেশ। আপোনালোকে লাইক কৰিব, ভিডিঅ' কৰিব, শ্বেয়াৰ কৰিব। ভিডিঅ'টো তেওঁ শ্বেয়াৰ কৰিব দিছে। ভাল লাগিছে, কিন্তু বহুত ভাল লাগিছে দেই। চাওক, আপোনালোকে ক'ৰ পৰা আহিছে? এইবোৰ কি সামগ্ৰী লৈ আহিছে বিক্ৰীৰ বাবে? আৰু ষ্টীলৰ জাৰ আছে। ঘোঁৰা গাড়ী আৰু এখন গাড়ী আছে আমাৰ লগত। এয়া চাওক, আগতে আমি দেখিবলৈ পাইছিলোঁ সৰুতে যে ঘোঁৰা গাড়ী লৈ ব্যৱসায় বহুতে কৰিছিল। এতিয়া আকৌ নতুনকৈ এই লকডাউনৰ ফলত মই নিজে ভাবিছোঁ যে লকডাউনৰ ফলত আকৌ মানে ঘোঁৰা গাড়ী লৈ ব্যৱসায় কৰিবলৈ নতুন প্ৰজন্ম আগবাঢ়ি আহিছে। মই নিশ্চয় সুখী হৈছোঁ, দেখি মোৰ যথেষ্ট ভাল লাগিছে। যিহেতু আজি কেইদিনমানতে সম্পূৰ্ণ লকডাউন উঠাই দিয়া হৈছে, আনলক কৰা হৈছে। বেপাৰ আমি যিগৰাকী ব্যক্তিয়ে এই বেপাৰটো কৰিবৰ বাবে আগবাঢ়ি আহিছে, আমি তেওঁৰ লগত কথা পাতিব অকণমান চেষ্টা কৰিম। দাদা, আপোনাৰ এই বেপাৰটো কেনেকৈ বনিছে? বেপাৰ কৰিব যে আগতেহে আমাৰ মানুহসকলে অগ্ৰজসকলে বেপাৰটো কৰিছিল যে ঘোঁৰা গাড়ী লৈ কিনে, কিন্তু এতিয়া আকৌ আপোনাৰ মনলৈ কেনেকৈ আহিল এই কামটো? কৈ দিয়ক অলপ। কি কাৰণে এই ভাৱটো আহিছে? ঘোঁৰা গাড়ীত আমি দেখিবলৈ পাওঁ কোনোবাই ঠেলা গাড়ীত, কোনোবাই কান্ধত ভাৰ লৈ বাচন বৰ্তন লৈ আহে বিকিবলৈ, কিন্তু আপোনাৰ মনলৈ কেনেকৈ আহিলে যে ঘোঁৰা গাড়ীখনত এই বস্তুখিনি লৈ আপুনি বিকিবৰ বাবে গাঁৱে ভূঞে ওলাই আহিছে? কেতিয়া আপোনাৰ এই মনলৈ আহিল? লকডাউনত পইচা পাতি নাই, এটা বিপদত পৰিলে এইটো মনলৈ আহি গ'ল আৰু না। বঢ়িয়া। এতিয়া তেওঁলোকক বিদায় জনাম। তাৰ আগে তেখেতসকলৰ এখন গাড়ীত, ঘোঁৰা গাড়ীত উঠি কিছু দূৰ আগুৱাই যাব চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকক। ময়ো ঘোঁৰা গাড়ীত উঠিলোঁ, তেওঁলোকৰ অলপ ব্যৱসায়টো যাতে সফল হওক কামনা কৰিছোঁ। ভাল লাগিছে। এই ঘোঁৰা গাড়ীত প্ৰথম উঠিছোঁ। নালাগি থাক। কেমেৰামেনক মই দেখাবলৈ অনুৰোধ জনাইছোঁ, ভালদৰে দেখাওক। আজিৰ প্ৰজন্ম ল'ৰা হিচাপে ঘোঁৰা গাড়ী লৈ বেপাৰ কৰিছে, খুব ভাল লাগিছে। মোৰ মনটো নথৈ আনন্দিত হৈছোঁ। তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। লগতে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ, বাই বাই।